হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল আৰু আমিও ভাল বেয়াৰ মাজতে আছোঁ। আজি এটা আপোনালোকৰ বাবে বিশেষ ধামাকা ভিডিঅ' লৈ আহিছোঁ আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকৈ চাব, সকলো বুজি পাব। আৰু যদিহে ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব বুলি আশা ৰাখিলোঁ। আৰু এতিয়া আমি ব'লক যলৈ যাম কৈছিলোঁ তলৈ যাওঁ। টম চলাই চলাই গৈ আছোঁ কৰ্মা চাবলৈ কি চাবলৈ? কৰ্মা পূজা চাবলৈ কৰ্মা পূজা চাবলৈ আৰু ৰজা বিভাগ ক'ত? নাই এই কৰ্মা চাবলৈ শিকাই দিছ নেকি আজি? শিকাই দিছ নেকি? শিকাইত মানুহে ভিৰ হৈ গ'লে। আৰু গাইজ, আপোনালোকে জানেনে এই ভাগ মন্দিৰতে লক্ষ্মী পূজা পালন কৰা হয় আৰু ৰাতিলৈ পৰ্দাত চিনেমাৰো দেখুওৱা হয়। আৰু আপোনালোকেও কেতিয়াবা আহি চাব যদি মানে মানুহ দেখিছেনে গাইজ? কিমান ভিৰ, মানে কিমান মানুহ আছে আপোনালোকে দেখিছেনে? আৰু মন্দিৰ ভাগ এয়া আপোনালোকক অলপ ওচৰৰ পৰা দেখুৱাই দিবলৈও চেষ্টা কৰিলোঁ। আৰু আমি ওচৰৰ পৰা ভিডিঅ' কৰিবৰ বাবে মানে মানুহৰ মাজতে সোমাই গ'লোঁ আৰু গাইজ। আৰু এয়া চাওকচোন কিদৰে তেওঁলোকৰ পৰম্পৰাগত বিহু বুলিয়ে কৈছোঁ, মানে কিদৰে উদযাপন কৰি চাওকচোন। তেওঁলোকে মাজত কিবা গছ এজোপা আছে, এইজোপা মানে তেওঁলোকৰ কৰম দেৱতা নে কি বুলি কয়, তেনেকেই কিবা এটা কয়। আৰু এয়া সকলোৱে ডেকা গাভৰু পুৰুষ মহিলা সকলোৱে মানে এই নৃত্য আগভাগ লৈছে। আৰু আহক আমিও একেলগে নৃত্যভাগ উপভোগ কৰোঁ। আৰু তাতনো কিমান বহি থাকিব, অলপ আহিলৈ বহি ল'লোহি। কি খাওঁতে? কি খাওঁতে? কি গেলা দম দি আছে। মই ইয়াৰ পৰা পইচা পাওঁ আজি লিপষ্টিক ল'লি নেকি? তামোল খালোঁ। গান নেকি? কি? ৰাজমণি কম হ'ল। এয়া হ'ল তেওঁলোকৰ পৰম্পৰাগত ঝুমুৰ নৃত্য। আৰু এই নৃত্য প্ৰদৰ্শন কৰা হয় ভাদ মাহৰ শেষৰ ফালে। আৰু তেওঁলোকৰ যিজন দেৱতা, কৰম দেৱতা, তেওঁক মাজত মানে ৰাখি লোৱা হয়। আৰু সেই কৰম দেৱতাজন এটা ডাল ৰূপে মানে মনা হয়। আৰু সেই ডালটো পূজা পাতল কৰি কাটি অনা হয়। আৰু এতিয়া বিদায় মানে হ'ব হ'ল। আৰু সেয়ে তেওঁক বিদায় দিবৰ বাবে মন্দিৰৰ কাষেদি এপাক ঘূৰাই আনি তেওঁক মানে এডোখৰ ঠাই আছে, সেই ঠাইডোখৰত মানে বিদায় দিয়াগৈ হ'ব। আৰু মন্দিৰৰ ছাইডে তেওঁলোকে ৰাখি লৈ কিবা নীতি নিয়ম কৰিছে। আৰু সেয়া দেখিছে নহয়, ছোৱালীগৰাকী যে চুলি মেলি আছে, তেওঁৰ গাত কিবা লম্ভিছে নে কি বোলে, মানে তেনেকৈ শুনা গৈছে। আৰু তেওঁ মানে চুলি তুলি মেলি মানে নাচি একদম ক'ব নোৱাৰা হৈ গৈছে। আৰু তেওঁলোকৰ সকলোৱে মানে সেইভাগ কৰিব নোৱাৰে, কিন্তু যিজনে পাৰে আৰু কৰে। আৰু এয়া চাওক গাইজ, সকলোৱে মানে এতিয়া বিদায় দিবলৈ নিছে। আৰু মানুহ চাওক গাইজ, আৰু কি সুন্দৰ লাগিছে, মানে সকলোৱে একে ৰঙৰ মানে কাপোৰ পিন্ধি নৃত্য কৰিছে। আৰু কি সুন্দৰ লাগিছে, তাতে বাগানখনো কাষতে আছে। আৰু বিদায় মুহূৰ্তত গাইজ ৰাস্তাটো চাওকচোন, গোটেই মানুহে নধৰা হৈ গৈছে, মানে একদম যাবলৈ ঠাই নোহোৱাৰ দৰে হৈ গৈছে। আৰু এয়া চাওক মানুহৰ ভিৰ গাইজ, আৰু আপোনালোকক বেছিকৈ দেখাব নোৱাৰে।